গাইজ আকৌ মই আজি এটা নতুন ভিডিঅ'লৈ উপস্থিত হ'লোহি। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো ক্লিক কৰিব যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে গম পাই যায়। আহকচোন এতিয়া ভিডিঅ'টোলৈ আগবাঢ়োঁ। অলপ মোবাইলটোকে চাওঁচোন। এইডাল মোবাইলটো চাবলৈ বেয়া হৈছে নহয়, মোক মাও নিদিয়ে নহয়। এতিয়া ইমান কৈ আছোঁ টিকটকটো চাই থাকিলে ইমান MB যায়। ৰাম, এইটো পেলাব লাগিব দেই। আইফোন তাকে ল'ব পৰাহেঁতেন। মোকচোন ৰাজেশত ফোন কৰিছে, কিয় বা ফোন কৰিছে? সি চাগে মোক চাগে লাইক কৰে। সি কলেজত ইমান পেক পেককৈ চাই থাকে। নকৰিব নেকি? ময়ো যে ইমান ধুনীয়া। ৰচোন কথা পাতোঁ। হেল্ল', ৰাজ কোৱা। হেল্ল' ৰিংকি, কি কৰিছা? এই কি কৰিবা আৰু, এনেই ঘৰতে আছোঁ আৰু ইমান বৰ লাগিছে। তাকে মোবাইলতে টিকটকটোকে চাই আছিলোঁ। তুমি কি কৰিছা? আজি যে মোলৈ মনত পৰিলে। ময়ো এনেই আছিলোঁ। শুনাচোন, মই তোমাক কথা এটা ক'বলগীয়া আছিলে। বহুত দিনৰ পৰা ক'ম বুলি ভাবিয়ে আছিলোঁ, কিন্তু ক'বলৈ অকণমান কিবা লাগে কাৰণেহে কোৱা নাছিলোঁ। কি কথা বা? কোৱাচোন কি কথা। শুনা না, তুমি মোক মানে তোমাৰ যে বেষ্ট ফ্ৰেণ্ডজনী প্ৰিয়ংকা, তাইক মই বহুত লাইক কৰোঁ। মই কলেজত তাইকো বহুত মানে কিনো ক'ম আৰু লাইক কৰোঁ। তুমি মোক পতাই দিবা নি? প্লিজ পতাই দিবা না। পতাই দিবা, তোমাক যি লাগে মই তাকে দি দিম। তুমি প্লিজ মোক তাইক পতাই দিয়া না, মই তাইক বহুত লাইক কৰোঁ। তুমিতো তাইতো বেষ্ট ফ্ৰেণ্ড হয় ন, তুমি অকণ তাইৰ বিষয়ে কোৱাচোন। তাই কেনেকুৱা, কি ভাল পায়, কি খাই ভাল পায়, কি কৰি ভাল পায়, এইবোৰ অকণ কোৱা না। মই তেতিয়া তাইক ইমপ্ৰেছ কৰিব ভাল হ'ব ন, কোৱাচোন। এতিয়াচোন প্ৰিয়ংকাকে লাইক কৰে, সেই বেটৰীজনীকে লাইক কৰে। মই একো বেষ্ট ফ্ৰেণ্ড নহ'ম, লগত থাকে বুলি বেষ্ট ফ্ৰেণ্ড নেকি? কাম কৈছে চোৱা সি। মই তাইক ইমান ধুনীয়া আৰু সি তাইক লাইক কৰিছে। মই তাইক ভালকৈ পতাইছোঁ তোৰ কথা কৈ আছোঁ হেল্ল', ৰাজ, মোৰ তাইৰ বেষ্ট ফ্ৰেণ্ড নহয় নহয়। তাই মোৰ লগত থাকেহে, তাই মোৰ লগত এনেই ফ্ৰেণ্ডহে। তাই কিন্তু অকণমান চৰিত্ৰটো ভাল নহয়। মই যিমান দিন তাইৰ লগত থাকিলোঁ, কিন্তু গম পালোঁ তাই বৰ মোৰ লগত লাগি থাকে। তুমিও মোৰ ভাল ফ্ৰেণ্ড নহয়, সেইটো তোমাক মই কৈছোঁ নহ'লে মোৰনো ক'ব তোমাক কি দৰকাৰ। তুমি যেনেকৈ হেৰি কৰা তেনেকৈ কৰিব পাৰা ন, কিন্তু মই তোমাৰ বেয়াটো নিবিচাৰোঁ ন। তোমাৰ বেয়া হ'লে আমাৰো বেয়া ন। মোৰ যদি লগৰ এটা বেয়া হয় তেতিয়া মোৰ দুখ নালাগে যেন। তাই কিন্তু চৰিত্ৰটো একদম বেয়া হ'লে মানে বৰ ল'ৰাৰ লগত লাগে। মই মানে তাইক কৈ থাকোঁ ইমান ল'ৰাৰ লগত নালাগিবি, ইমান ল'ৰাৰ লগত বৰ চেনি তাই। ইমান ল'ৰাৰ লগত চেনি খায়ো। তাই হোৱাটছআপটো মানে চাবই নোৱাৰে, গোটেই সোপা ল'ৰাই। তুমি মোক সুধিছা কাৰণে মই তোমাক কৈছোঁ, তুমি মোৰ ভাল ফ্ৰেণ্ড যে সেইটো কাৰণে কৈছোঁ। তুমি আকৌ মোক ভুল নবুজিবা, মই তোমাৰ বেয়া হোৱাটো নিবিচাৰোঁ ন। মানে তাই মোৰ বেষ্ট ফ্ৰেণ্ড নহয়। তুমি মোক এনেই বেষ্ট ফ্ৰেণ্ড বুলি ভাবিছা। তাই মোৰ লগত থাকে বাৰু, মই তাৰ লগত থাকে যদিও বেষ্ট ফ্ৰেণ্ডৰ মানে বেষ্ট ফ্ৰেণ্ড নহয় আৰু মানে তথাপিতো চিনি পাওঁ। মানে তাই কি চৰিত্ৰ, কি গুণবোৰ চিনি পাওঁ ন, অতদিনে মোৰ লগত আছে। তাই এনেকুৱাহে নি? তেন্তে মই তাইৰ পৰা আঁতৰত থাকিব লাগিব দেই। তাই এনেকুৱাহে নি? মই কিন্তু তাইক ভাল বুলি ভাবিছিলোঁ। হ'ব দিয়া আৰু। হ'ব দিয়া, আৰু যদি কিবা হেল্প চেল্প লাগে মোক ফোন কৰিবা। কিন্তু তুমি তাইৰ পৰা আঁতৰি থাকিবা হ'লে দেই, মই ভালকৈ কৈছোঁ আকৌ। ময়ো তাইৰ পৰা আঁতৰিব লাগিব আৰু, মানে নহ'লে ময়ো তাইৰ লগত থাকি বেয়া হৈ যাম নহয়। তাকেতো হ'ব দিয়া। বেটাই প্ৰিয়ংকাক পতাব যায়। মই প্ৰিয়ংকাক আমাৰ ঘৰলৈকে মাতোঁ। তাইকো অলপ তাৰ বিষয়ে কিবা এটা ক'ব লাগিব। হেল্ল' প্ৰিয়ংকা, কি কৰিছ? এনেই আছোঁ যদি আছোন আমাৰ ঘৰলৈ। বৰ বৰ লাগিছে, আমি কথাকে পাতোঁ। ফোনতনো কি কথা পাতিবি, ঘৰলৈ গৈছোঁ ৰ। এই ঘৰতে এনেই আছিলোঁ নহয়, মোৰো বৰ লাগিছে। তাকে তহঁতৰ ঘৰলৈকে যাম বুলি ভাবিয়ে আছিলোঁ। গৈছোঁ। আহিলোঁ। কি কথা আছিলে যে মোক ফোন কৰি মাতিব লগা হ'ল? তই আহিলি, এতিয়া বচোন অকণ বহি ল ন। তই কি থিয় হৈ কথা শুনিবি নে কি? শুনচোন, আজি মোলৈ ৰাজে ফোন কৰিছিলে নহয়। সি মোক হেনো লাইক কৰে হেনো। সি মোক প্ৰপ'জ কৰিছে। মই তাক নক'লোঁ। সি হেনো মই তাক য়েছ ক'লে হেনো। সি হেনো মোক আইফোন এটা গিফ্ট দিব হেনো। ইছ ৰাম, কি যে ফুটনি, আৰু বৰ চিনি পায় ল'ৰাটো। হয় নি? বাবা আইফোন দিব বা তোৰহে ভাল আৰু। মই এতিয়া তাকেই আইফোনৰ লগতে য়েছ ক'ম নি? ইছ ৰাম, যিহে ফুটনি একেবাৰে। বাপেকে কি কৰে ঠিকান নাই, আইফোন দিয়ে মোক। য়েছ কওঁতে আইফোন দিব হেনো। ইছ ৰাম, মোক নালাগে পাই তেনেকুৱা আইফোনটো। শুনচোন, সি যদি তোলৈ যদি ফোন কৰে তই অকণ ধৰি দিয়া। আগতে সি বহুত চিনি জাননে। মোক সি নোৱাৰিলে কাৰণেহে মোক আৰু সি এনেকুৱা ফাল্টু মানুহে পাৰিব নি আৰু কচোন বাৰু। তই কিন্তু বহুত সহজ সৰল ছোৱালী আকৌ। তোক কিন্তু ফচাই ল'ব পাৰে। আগতে ফচাই ল'লে কিন্তু তই বহুত মানে তোৰ গোটেই ধ্বংস হ'ব আগতে। মই তোক এতিয়াই কৈছোঁ, আগতে ফোন নধৰিবি আগতে। তাৰ পাল্লাত একদম নপৰিবি। তাৰ ফালে তই ঘূৰিয়ে নাচাবি আগতে। হ'ব দে, মইনো কিয়নো ধৰিম। তই কৈছ নহয়, মই তোৰ কথা শুনিলোঁ নহয়, কিয়নো ধৰিম, নধৰোঁ। আৰু মই এইবোৰ পাল্লাত পৰিলে মোক মায়েহে দিব আৰু দেই। মই এতিয়া পাল্লাত পৰিব নাই। তই
এইবোৰ এতিয়া পাল্লাত এইবোৰ এতিয়া নপৰিবি আৰু মোৰ নাই পৰা নহয় দেখিছ না মই আৰু তই দেখিছ না মোৰ কি নাই কচোন বাৰু মোৰ ৰূপেই নাই নে গুণেই নাই নে কি নাই কচোন সেইটোৱে ন মইতো এতিয়া বয়ফ্ৰেণ্ড পতাই থ'ব পাৰোঁ ন মই কি ভাল পোৱা মানুহ নাই নি কিয় পটোৱা নাই এই লাইফটো ধ্বংস নহ'ব বুলিহে তই এইবাৰ পাল্লা নপৰিবি আকৌ দেই কৈ দিছোঁ আকৌ তই যদি পাল্লা পৰা আকৌ আমাৰ ফ্ৰেণ্ডশ্বিপ ভাঙিব আকৌ দেই মই কিবা সুন্দৰীজনী কথা শুনা তই কিবা কৰিলি নি বাৰু নাই কোৱা কিনো ক'ম আৰু মই তাকে ভাবিছোঁ আৰু মই এইবোৰ পাল্লাত নপৰোঁ আৰু শুনচোন মই যাওঁ দে এতিয়া মোৰ ঘৰত কাম কেইটামান আছে হ'ব দে যাওঁ অঁ এই চাহকণ খাই জানো আহিলি চাহকণ খাই নাযাওঁ নেকি এই নাখাওঁ দে ইমান গৰম আৰু চাহ খালে আৰু বেছি গৰমহে উঠিব আৰু মই ঘৰলৈ যাওঁ দে অঁ নাখাওঁ যদি হ'ব দে তেন্তে যা আমাৰ জুচ আছিল নেকি অকণ মই জুচ পিলে পাহৰিছিলোঁ জুচ পিছে আমাৰ পাপা আহি সদায় আকৌ সন্ধিয়া আমাৰ জুচ খাই নহয় অকণমানহে আছে আকৌ মানে শেষ হৈ আছে আমি শ্বপিং কৰিব যোৱাই নাই নহয় ঘৰৰ লকডাউনত দেখিছোঁৱে নহয় তাকে হ'ব দে তেন্তে নাখাওঁ যদি যা আৰু হ'ব দে বাই উফ ৰাম এতিয়াহে আৰু চব চেটেল আৰু উফ এতিয়া আৰু যাওঁ ৰুমত গৈ শুওঁগৈ অলপ আইঅ'